পুনৰবাৰ আপোনালোক সকলোকে জানটুপুৰ অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মোক দেখিছে পূৰা ঘামি অৱস্থা বেয়া হৈ আহিছোঁ। টিপাম আহিছিলোঁ। টিপামৰ ওপৰত যিটো মন্দিৰ আছে, চুকাফাৰ যি এটা মন্দিৰ আছে, সেই মন্দিৰটোলৈ উপস্থিত হৈছোঁ। তাত এজন দেও লগ পালোঁ আৰু মই ইয়ালৈ কেনেকৈ আহিলোঁ আপোনালোকে মই ডিছক্ৰিপশ্যন এটা লিংক দিম। সেই লিংকটো চাই আপোনালোকে টিপামৰ সেইটো বিষয়ে জানিব পাৰিব। আজি দেওক লগ পালোঁ। দেও নমস্কাৰ, আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। দেও আপোনাৰ নামটো প্ৰথমতে কৰিলে ভাল পাম। গোপী গগৈ। গোপী গগৈ। ৰ'ব, অকণমান অসুবিধা হোৱাৰ কাৰণে কেমেৰাটো একেবাৰে ওচৰলৈ আনি দিওঁ, তেখেতৰ ভইচটো অহাৰ অকণমান প্ৰব্লেম হ'ব। আপোনাৰ নাম গোপী গগৈ। আপুনি কিমান দিনৰ পৰা ইয়াত আছে? মই যোৱা 7 ছেপ্টেম্বৰৰ পৰা ইয়াত আছোঁ। যোৱা 7 ছেপ্টেম্বৰৰ পৰা। আপোনাৰ ঘৰ টিপাম বজালি। আজি যে এই পাহাৰৰ ওপৰত ইমান ওপৰত এই চুকাফাৰ যিটো মন্দিৰ বনাবলগীয়া হ'ল, আমাৰ যি আহোমসকলৰ যিটো মন্দিৰ বনাবলগীয়া হ'ল, ইয়াৰ ইতিবৃত্তি আৰু বৰ্তমান ইয়াৰ বিষয়ে অকণমান ভাঙি ক'ব নেকি? টিপাম হৈছে এখন বুৰঞ্জী প্ৰসিদ্ধ ঠাই। হয়। এই ঠাইতেই চাউলুং চুকাফাই আহি প্ৰথমতে ইয়াতে ৰাজধানী পাতিছিল, টিপামতে ৰাজধানী পাতিছিল। হয়। গতিকে এই ৰাজধানী পতাৰ ঠাইডোখৰ এতিয়া চৰকাৰে হওক বা চৰকাৰী হওক, এতিয়া পৰ্যটন থলী হিচাপে ঘোষণা কৰিছে। পৰ্যটন থলী বহিবৰ কাৰণে সুবিধা লাগি আছে বৰ্তমান। সকলো কাম প্ৰায় মৰা হৈছে। খালি ইয়াত এতিয়া বৰ্তমান যিটো দেওশালী পাহাৰলৈ উঠি অহা চিৰি বনালে, সেই চিৰি বনোৱাৰ পৰা ফেচবুকত প্ৰায় মানুহবিলাক অহা যোৱা কৰিব ধৰিলে। দেওশালী পাহাৰত এজন বনদেৱী আছে। সেই বনদেৱীজনীৰ কাৰণেই প্ৰায় মানুহ আহে। কিন্তু চুকাফাৰ থলী হিচাপে মানুহবিলাকে খুব বেছি নাজানে এইডোখৰ ঠাইৰ বিষয়ে কি। গতিকে প্ৰায় মানুহ আহি আছে ডেইলি, সদায় হাজাৰ আহি আছে। এই ঘৰত চাওচেৰেঙটো চাউলুং চুকাফাৰ উপাসনাস্থলী চাওচেৰেঙত ৰেংটো উদ্বোধন 6 ছেপ্টেম্বৰ তাৰিখে উদ্বোধন কৰিছে। আৰু মোক ইয়াত 7 ছেপ্টেম্বৰৰ পৰা আপুনি আছে ইয়াত আছে। এতিয়া আপুনি ইয়াতে আছে আজি ইমান বছৰ 7 ছেপ্টেম্বৰৰ পৰা আছে, এমাহ হ'ল। আপুনি ইয়াৰ এই ঠাইডোখৰ বুৰঞ্জীৰ যিটো নাম আছে, বুৰঞ্জী লিপিত এই ঠাইডোখৰ নাম আছে, হয়নে? বুৰঞ্জীৰ এই ঠাইডোখৰ নাম লিপিবদ্ধ হৈ আছে। এই ঠাইডোখৰ বিশেষত্ব কি? আচল বিশেষত্ব বুলি ক'বলৈ কি আছে ইয়াত? বিশেষত্ব বুলি ক'বলৈ হ'লে প্ৰথমতে চাউলুং চুকাফাই আহি এই ঠাইতে ইয়াতে আছে বসবাস কৰিছিল। তেওঁৰ লগত অন্যসমতলৈ আহিছিলে, ঘোঁৰা আহিছিলে, হাতীও আনিছিলে। আহি কিনে ইয়াতে টিপাম নামটো কিয় হ'ল? বাস কথা পাম খেতি, হাবি জংঘল কাটি খেতি খোলা কৰা ঠাই, গতিকে টিপাম। গতিকে ইয়াত চুকাফাই আহি যেতিয়া আঘোণমহীয়া পকা ধানেৰে ভৰি আছে গোটেইখন পথাৰ, থিয় হৈ কিনে তেওঁ মুখৰ পৰা ওলাল যে মুনতুন চুন খাম, তাৰমানে সোণালী শস্যৰ বাগিচা। কি কৈছে? সোণালী শস্যৰ বাগিচা, মুনতুন চুন খাম তাই ভাষাৰ সোণালী শস্যৰ বাগিচা, তেনেকৈ কৈছিলে চুকাফাই। তেনেহ'লে বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় কথা গম পালে টিপাম কি কাৰণে হ'ল আৰু এই জেগাডোখৰ বিশেষত্ব কি। ইমানখিনি মানুহ আপোনালোকে ভিডিঅ'টো চাই থকা মানুহ কেইজনমানো ইয়ালৈ আহিছে আৰু আপোনালোকে নাজানিছিলে যে টিপাম অৰ্থটো কিহৰ কাৰণে হ'ল আৰু ইয়াৰ বিশেষত্ব কি। এই দেউজনক লগ পালোঁ, দেউজনে গোটেই কথাখিনি বুজাই দিলে ভালকৈ। আৰু বৰ্তমান এতিয়া আমি ভিডিঅ'টো সমাপ্ত কৰিম আৰু ভিডিঅ'টো সমাপ্ত কৰাৰ আগতে মন্দিৰটো মই চাৰিওপাশে এপাক আপোনালোকৰ দেখাবলৈ চেষ্টা কৰিম। দেখিলে আৰু এয়া ওচৰতে আছে যে দেওবাৰ কি মন্দিৰ? বনদেৱী মন্দিৰ। মই আগৰ যিটো ব্লগিং কৰিছিলোঁ সেইটো মই শিৱ মন্দিৰ বুলি কৈছিলোঁ, এয়া আচলতে বনদেৱী মন্দিৰ।
মোৰ ভুল হৈ গৈছিলে বনদেৱী মন্দিৰ মোৰ ইমান জ্ঞান নাছিলে তথাপি দেউৰ পৰা জানি এতিয়া বৰ্তমান শিকিছোঁ বনদেৱী মন্দিৰ আপোনালোকে যদি কেতিয়াবা দুলীয়াজানৰ ফালে আহে বা ভাদৈ পাচলি আহে তেনেহ'লে ইয়াত এপাক সোমাই বনদেৱী মন্দিৰ লগতে টিপামৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য আছে সেইটো এবাৰ উপভোগ কৰি যাব তেনেহ'লে আপোনাক নমস্কাৰ জনাইছোঁ ধন্যবাদ আপুনি ইমানখিনি আমাক মূল্যৱান সময় দিয়াৰ কাৰণে